আমাৰ চেনেলৰ নতুন এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এফালে আজি যাব ওলাইছোঁ এতিয়া আমাক গুৱাহাটী নিব আহিব আৰু এফালে গুলু ওলাই আছে গুলু হাই কৈ দিয়া হাই আৰু এটা ভাল খবৰ আছে জনাম লাহে লাহে তো সেইটো কাৰণে ভিডিঅ'টো চাই থাকিব শেষলৈ কি ভাল খবৰ সকলো কম বাইলে ওলাইছে কি কৰো দেখাম ভিডিঅ'টো চাই থাকিব শেষলৈ এয়া বৌহেতি আহিলে আৰু আমিও ওলাই গ'লো আটাইখিনি মিলি আৰু লগত গৈছে আমাৰ ভাইটি আৰু আপোনালোকে ইতিমধ্যে দেখিলে অলপ প্ৰথমত ভিডিঅ'টো এটা লগাই দিছিলোঁ আমাৰ এল্ট্ৰ গাড়ীখন আছিলে এল্ট্ৰ এখন আছিলে তাৰ আগতে আছিলে এখন ভাৰ্নাৰ তাৰপিছত এখন বিকি এল্ট্ৰ এখন লৈছিলে এল্ট্ৰখনো এতিয়া বিকি দিয়া হ'ল আৰু এতিয়া আমি গৈ আছোঁ এখন নতুন গাড়ী ল'বলৈ যিহেতু গাড়ী এখন লাগে আৰু মানুহজনে ৰাতিপুৱাই গ'ল বেংকৰ যিখিনি কাম ডিলাৰৰ যিখিনি কাম সকলোখিনি কৰি ল'লে আৰু এতিয়া গাড়ী ল'বলৈ আমি গৈ আছোঁ বলক আৰু আমি ইয়াৰ ডিলাৰত পালোহি গাড়ীখন প্ৰায় ডেলিভাৰী দিব হৈছে বেলুন লগাই মেলি আগফালে থৈ দিছে আপোনালোকক দেখাই আছোঁ বলক ফাইনেলি গাড়ী চাবি আমাক হেণ্ড অভাৰ কৰিছে আৰু এইখিনি মুহূৰ্তত খুবেই ভাল লাগে যেতিয়া গাড়ী লোৱাটো একো ডাঙৰ কথা নহয় কিন্তু নিজৰ ইনকমে যেতিয়া সপোনৰ গাড়ীখন ল'ব পাৰে সেইটোৱে চবতকৈ ডাঙৰ কথা আৰু এয়া আমি ফাইনেলি গাড়ীখন ল'লোঁ আৰু যিহেতু সকলোৱে এটা আশা থাকে বা সপোন থাকে এখন গাড়ী কিনিব পৰা নিজৰ টকাৰে বা নিজৰ ইনকমৰ পইচাৰে তাৰে আমাৰ আজি সপোনটো পূৰা হ'ল এইখন আমাৰ ফাইনেলি কাৰ হৈ গ'ল এইখন হৈছে ছুইফ্ট কি মডেলটো মই ভালকৈ গম নাপাওঁ আৰু এয়া আমি ঘৰত আনোতে প্ৰথম দিনাখন অকণমান ভিডিঅ' কৰি দিছিলে বাইলনে তাকে অকণমান দেখাই দিছোঁ এয়া ভিতৰৰ ভাগ এইবিলাক আমাৰ বস্তুবিলাক লগোৱা হোৱাই নাই আকৌ নেক্সট ডে আমি লগাম আৰু এতিয়া এনেকৈ লৈ আহিলোঁ সেয়া দেখিছেনে চিট কভাৰ লগোৱা নাই ফুটমেট সেইবিলাক একোৱেই লগোৱা নাই এনেকৈ আমি আনিলোঁ তাৰ নেক্সট দিনা লগাম সেইটো কাৰণে আজি এনেকৈয়ে দেখাইছোঁ আৰু পিছত কেতিয়াবা ভালকৈ দেখাম আৰু এইখন হৈছে ছুইফ্ট VXI মডেলৰ হয় আৰু মই ইয়াতকৈ ভালকৈ আৰু একো নাজানো বাছ উঠিব লাগে আৰু সিমানেই জানো আৰু নাম্বাৰ প্লেট ৰেজিষ্ট্ৰেশ্যন একেলগতে কৰিছোঁ আহিব চাগে আৰু একমাহৰ পিছত মানে এমাহৰ ভিতৰত আহিব বুলি কৈছে আৰু বাকীবিলাক কি গম নাপাওঁ আৰু বহুতখিনি এছ'চিয়েটছ ইয়াত লগাবলৈ আছে এইখিনি লাহে লাহে লগাই থাকিম একেদিনাই সকলো কৰা সম্ভৱ নহয় আৰু এয়া হৈছে ফ্ৰণ্ট ছাইডৰ পৰা এখন ল'লোঁ সেয়া এতিয়া আহিছোঁ লৈ মেলি হয় ন এতিয়া আহিছোঁ আৰু এতিয়া ঘৰলৈ যাম বেংকত আহিছোঁ এটা কাম আছে তাৰপিছতে ঘৰলৈ যাম কেনেকুৱা লাগিছে কমেণ্ট কৰি যাম তো এতিয়া আমি ঘৰ আহি পালোহি এইফালে মাই ৰেডি কৰিছে আৰু পূজা কৰিবলৈ এইফালে আছে মিঠাই এইফালেও আছে মিঠাই চিঙাটো অকণমান খোৱা এইফালে আছে মিঠাই এতিয়া আমাৰ ল'ৰা ছোৱালীজনীক দেখাবলৈ বহি গৈছিলে আৰু এইফালে আমি ঘৰত আহি ফাইনেলি পূজা কৰিব লৈছোঁ সেয়া প্ৰথমে পানী অকণমান ছটিয়াই যিখিনি কৰিব লাগে একদম সাধাৰণকৈ সেইখিনি কৰিছোঁ আৰু বেছি ভালকৈ নাজানো কি কৰিব লাগে আমাৰ মতে আমি এনেকৈয়ে নিয়মটো কৰিলোঁ আৰু তাৰপিছত আৰু আমি নেক্সট ডে যাম মন্দিৰলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া এতিয়া প্ৰথমে পূজাখিনি কৰি ল'ব লওক আৰু এইফালে আমাৰ আইতা দেখিছে আইতাই মই এইফালে ধূপ জ্বলাইছোঁ আইতাই চকাকেইটাত পানী দি দিছে চকাকেইটা এনেকৈ ধুৱাই দিব লাগে বোলে প্ৰথম আনিলে সেয়েহে তেওঁ পানী ঢালি দিছে আৰু অকণমান সেৱা জনাইছে আৰু ভালে কুশলে থাকিবলৈ যিহেতু নতুন বস্তু এটা ঘৰখনলৈ অনা হৈছে আৰু ইয়াৰ পিছত কি কৰোঁ ভিডিঅ'টো আগবাঢ়ি যাওঁ বোলো আৰু এয়া হৈছে তাৰ পিছদিনাখন আমি আহিলোঁ মন্দিৰলৈ বুলি পূজা ভাগ মন্দিৰতে কৰাই নিওঁ বুলি যিহেতু ঘৰত সেনেকৈ নিয়ম কৰা নহয় অকণমানেই হয় আৰু
পূজাৰীৰ ওচৰতে সকলোৱে আমাৰ ওচৰতে টিলিঙা মন্দিৰ আছে গাড়ী ল'লে এপাক মন্দিৰলৈ সকলোৱে আহে সেয়েহে আমিও আহিলোঁ এয়া দেখিছেনে মন্দিৰ পৰিৱেশ ৰাতিপুৱা খুব ভাল লাগে মন্দিৰলৈ আহিলে এয়া হৈছে তিনিচুকীয়া জিলাত থকা বৰদুবি অঞ্চলৰ টিলিঙা মন্দিৰ অসম বিখ্যাত ভাৰতো বিখ্যাত হয়তো সকলোৱে চিনি পায় এয়া চাকি বন্তি জ্বলাই লওঁ আৰু পূজা কৰিম আৰু লাহেকৈ গাড়ীখন পূজাৰীক আমি ক'ব লাগিব এয়া চাকি জ্বলাই লৈছোঁ দেখিছেনে আজি প্ৰায় মানুহ খুব কম সংখ্যকে আছে সোমবাৰ দিনা খুব বেছি হয় আৰু আমি গৈ পোৱা অলপ দেৰি হৈছে খুব ৰাতিপুৱা হৈ থকা নাই প্ৰায় 9-10 মান বাজিলে সেয়েহে মানুহ প্ৰায় কমিছে আৰু এইফালে হৈছে নেইনা তাইও চাকি দিব গৈছে আমাৰ লগতে লৈ গৈছিলোঁ আৰু এয়া দেখিছেনে সকলোফালে টিলিঙা সেইটো কাৰণে হয়তো টিলিঙা মন্দিৰ নাম চাৰিওফালে আপুনি যোনফালে চকু ঘূৰাই সেইফালে টিলিঙা দেখিব হাজাৰ হাজাৰ আছে টিলিঙা এয়া এফালে মূল মন্দিৰ ভাগ দেখিছেনে সকলোৱে পূজা কৰি আছে আৰু ইয়াতে পূজাৰী বাবা আছে যিখিনি কৰিবলগীয়া কাম সেইখিনি কৰি থকা হৈছে এয়া মানুহজনে সূতা বান্ধি আছে আৰু এইফালে নেইনা ভিডিঅ'টো পিছে মই লোৱা নাছিলোঁ দেই বাৰ্লিনাই লৈছিলে তাই য'ত গ'লেও ভিডিঅ'খিনি কৰে সেইটো কাৰণে মোৰ সুবিধা হয় আৰু এয়া মই আৰু এয়া পূজা আৰম্ভ হৈ গ'ল ব'লক চাম हरि ओम सदा गजानंद बोधगड़ा दिशंचर मातुनाय मुरिष्टुवावती दिव्या नारी हरि ओम सदा गौरीवंदा मातुनाय मुरिष्टुवावती दिव्या नारी हरि ओम गौरीवंदा मातुनाय मुरिष्टुवावती दिव्या नारी हरि ओम सदा गौरीवंदा मातुनाय मुरिष्टुवावती सदा गौरीवंदा मातुनाय मुरिष्टुवावती दिव्या मातुनाय मुरिष्टुवावती दिव्या नारी हरि ओम सदा गौरीवंदा विष्णु महीना हरि ओम सदा गौरीवंदा मातुनाय नारी हरि ओम नानी मातुनाय मुरिष्टुवावती दिव्या नारी हरि ओम सदा दीना दोरी हरि राधा हरि ओम सदा गौरीवंदा मातुनाय मुरिष्टुवावती दिव्या नानी मातु सदा विष्णु महीना हरि ओम वर्मा मुरारी क्रांतकारी